হেল্ল' এভৰিৱান সকলোকে ভোগালী বিহুৰ আকৌ এবাৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আপোনালোকক কৈছিলোঁ যে আজি আমি উৰুকা চেলিব্ৰেট নকৰোঁ যিহেতু জুবিন দা ঢুকাইছে মোৰ আইতা ঢুকাইছে মন মিজাজ একেবাৰে ভাল নহয় আৰু এনেকৈ বিহু সংক্ৰান্তিতে নিজৰ মানুহলৈ বেছিকৈ মনত পৰে এনিৱেজ সেইফালে আকৌ ঢেকীয়াজুলিৰ পাপা ৱেইট কৰি আছে আজি বিহু বুলি যি জোৱাই আহিব নাতি পোৱালি আহিব সেইকাৰণে মানে আমি যাবলৈ ওলাইছোঁ পাপাহঁতৰ ঘৰলৈ আৰু মোৰ পাপাৰ মানে একুৰি বেমাৰ আছে তেখেতে বহুত বস্তু খাব নোৱাৰে খোৱাৰ ভিতৰত মাছ কণী যি ভালকৈ খায় সেইকাৰণে জোৱাইকে পাপাৰ কাৰণে ডাঙৰ গোটা মাছ এটা কিনি লৈ গৈ আছে আৰু এইবোৰ কাৰণে মই তেখেতক বহুত বেছি ভাল পাওঁ কাৰণ মই নিজৰ মা পাপাৰ কেয়াৰ কৰোঁ নকৰোঁ মোৰ হাজবেণ্ডে তাতোতকৈ বেছি তেওঁলোকৰ কেয়াৰ কৰে সেইকাৰণে তেখেতৰ প্ৰতি মোৰ বহুত অন্তৰত বহুত শ্ৰদ্ধা আছে বহুত ৰেচপেক্ট আছে কিন্তু এইবোৰ কথা আকৌ মই তেখেতক খুলি কৈ নিদিওঁ কাৰণ কিবা কাৰণত যদি গম পায় মই তেওঁক ভাল পাওঁ বা তেখেতক মই শ্ৰদ্ধা কৰোঁ বুলি একদম মানে ফুলি যাব লগতে হাত জাপ মাৰিব আৰু যিটো বাহাদুৰিতে ঘৰত ঘূৰিব মানে মুখ ডাউন মাৰি মানে থাকিব সেইকাৰণে এইবিলাক কথা মই তেখেতক নজনাওঁ মনে মনে থাকোঁ আৰু এইটো আপোনালোকৰ আইডিয়া মতা মানুহক বেছি ভাল পাওঁ বুলি ক'ব নাপায় মানে ভাল পাওঁ বুলি ক'লে মূৰত উঠে এনিৱেজ মোৰ হাজবেণ্ডৰ আৰু এটা চিন্তা এতিয়া মোৰ ভাইটিৰ বোৱাৰীজনী কি হয় কেনেকুৱা হয় ভাল হয় নে বেয়া হয় আমিতো নাজানো তেখেতে মোক এষাৰ কথা কৈ থৈছে কিবা কাৰণত যদি ভাইটিৰ বোৱাৰীয়েকে নাচায় মোৰ মা পাপাক তে আমি যে তেজপুৰত নতুন ঘৰ বনাই আছোঁ তাত এটা মোক ৰুম ৰাখিবলৈ কৈছে সেইটো ৰুমত হেনো মোৰ মা পাপাক আনি ৰাখিব আৰু তেখেতৰ চোৱা চিতা কৰিব এইবিলাকৰ কাৰণে মই মোৰ হাজবেণ্ডক বহুত বেছি ভাল পাওঁ এনিৱেজ ঘৰ আহি পালোহি আৰু এইফালে নাতিনীয়েক আৰু ককাকে খেলা ধূলা কৰাত লাগিছে আৰু ঘৰ আহি পাই দেখোঁ মায়ে একোৱে কৰি থোৱা নাই সকলো আজি ময়ে কৰিব লগা হৈছে মই ভাবিছিলোঁ আহি পেলাই মই আৰামত খাম বম শুম ৰেষ্ট ল'ম কিন্তু নাই আৰু এয়া হৈছে মোৰ আইতা দেই পাপাৰ মা এজনী মোৰ মা আৰু আগতে দেখা পালেই পাপাক এনিৱেজ এইফালে মায়ে অকল ভাতটোহে পাতিছে বাকী মাংস ভজা মাছ ভজা ভাত পানী বনোৱাৰ পৰা মানে তৰকাৰী পাচলি চব ময়ে লাগিলোঁ এনিৱেজ ব'লক আপোনালোকক মোৰ পাপাৰ শাকনি বাৰীখন দেখাওঁ এয়া দেখিছে নাই বেঙেনা কি ধুনীয়া লমাই লমাই লাগি আছে মোৰ পাপাৰ হাতখন বহুত ভাল যিটোকে ৰুৱে সেইটোকে হয় বহুত মানে খেতিৰ প্ৰতি তেখেতৰ বহুত ইণ্টাৰেষ্ট আছে বহুত ভাল পায় তেখেতে খেতি কৰি এনিৱেজ ময়ো নিজৰ ঘৰলৈ কেইডালমান ছিঙি লৈছোঁ শাক পাচলি যিহেতু আমি এতিয়া কিনিয়ে খাওঁ আগতে ময়ো খেতি কৰিছিলোঁ দেই আমাৰ তেজপুৰৰ ঘৰত কিন্তু এতিয়া মানে নকৰা হ'লোঁ গা মূৰবোৰ বৰ ভাল নোহোৱা হ'ল আৰু কালিৰ ভিডিঅ'ত দেখাম যে মই মাহঁতৰ ঘৰৰ পৰা কি শাক পাচলি আনিলোঁ আৰু কি টোপোলা বান্ধি আনিলোঁ এনিৱেজ এতিয়া আমি ঘৰলৈ বুলি আহিছোঁ আপোনালোকৰ লগত নতুন এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই গুড নাইট